Hi friends, welcome to our YouTube channel CNK অসম টিমলৈ আপোনালোক সকলোকে মই জন্মান গগৈ অন্য নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ জুহতীয়া চাওচেং ৰেন ফুৰালুং সংঘৰ আজি 50 বছৰ অতিপূৰ্ণ কৰিছে আৰু লগতে আজি আমাৰ ইয়াত সোণালী জয়ন্তী উদযাপন কৰা হৈছে। সোণালী জয়ন্তী আপোনালোকক কিছু দৃশ্যসমূহ দেখাবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ ৰেন আৰু আজি বহুতো কাৰ্য হ'ব সেইবিলাক আপোনালোকক দেখুৱাবলৈ মই আগবাঢ়ি ওলাইছোঁ। সকলোদৰে বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোক প্ৰথমে আমি মৈদাম তৰ্পণ আদি বহুতো পতাকা উত্তোলন হৈ আছে, সেইসমূহ আমি দেখাবলৈ আগবাঢ়িছোঁ। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। ইয়াত দেখিছে আপোনালোকে ইয়াত আমাৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাত যেনেকৈ চাউলুং চুকাফা বীৰ বীৰাংগনা ৰজা মহাৰজা সকলোকৈ ওলোৱা হ'ব, শোভাযাত্ৰাত ওলোৱা হ'ব। এতিয়া আমি চুকাফাৰ ওচৰলৈ আগবাঢ়িছোঁ কিছু প্ৰশ্ন সুধিবৰ বাবে। আহক ফ্ৰেণ্ডছ, তেওঁক আমি দুটামান প্ৰশ্ন সুধিবলৈ আগবাঢ়ি ওলাইছোঁ। আপুনি চুকাফাৰ ৰূপে যি সাজপাৰ পিন্ধি শোভাযাত্ৰাত ওলাবলৈ ওলাইছে, আপোনাৰ আজি মনটো কেনে লাগিছে? আপুনি সেই দুআষাৰ আমাৰ ৰাইজক ভালকৈ জ্ঞাত কৰক। নমস্কাৰ, খুবটাং বন্ধু। আজি এই এক আনন্দ সন্ধিক্ষণত সমূহ জাতিপ্ৰেমী অসমবাসীক এটা কথাই ক'ব বিচাৰিছোঁ। প্ৰায় শুনিবলৈ পাওঁ আজি আহোমে 600 বছৰ যাত্ৰা কৰিও নিজৰ দেশতে আজিও পৰাধীনতা, কিন্তু এই পৰাধীনতাৰ নেওচিটো আজি ভলপুৰ জুহতীয়া গাঁও চাওচেং ৰেনৰ ফুৰালুং সমাজে আজি 50 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰিছে। এই সোণালী জয়ন্তীৰ সন্ধিক্ষণত উলহ মালহৰ পৰিৱেশ। এই উলহ মালহৰ পৰিৱেশৰ মাজেৰে কওঁ যে আমি যদিও পৰাধীন দেশৰ আমি পৰাধীন নাগৰিকৰ দৰে আমি অনুভৱ কৰি আছোঁ বা আমাৰ ৰাইজে অনুভৱ কৰে, হ'লেও চুকাফাই আজি 600 বছৰ আগতেই যি সৌমাৰ পীঠত পদাৰ্পণ কৰোঁতে তেওঁ কিছুমান সাংস্কৃতিক আৰু পৰম্পৰা ৰীতি নীতি লৈ আহিছিলে। তাৰে এটা আমাৰ জাতীয় উৎসৱ বিহু। এই বিহুটো চুকাফাই সুদূৰ মাউমৰ পৰা লৈ আহিছিলে আৰু এই আজি বিভিন্ন অসমত বসবাস কৰা জনজাতিৰ পৰা উপজাতি সকলোৱে এই বিহু উদযাপন কৰে আৰু এই উদযাপন আজি এনেকুৱা পৰ্যায় পাইছেগৈ যিটো পৰ্যায় নেকি আজি বিশ্বৰ দৰবাৰত বিহু সমূহ পৃথিৱীবাসীয়ে গম পায়। গতিকে আমি সাংস্কৃতিক দিশেৰে এই সাংস্কৃতিক দিশৰ বহল আকৰ্ষণত আমি আত্মীয় বিচাৰিছোঁ, যাতে আমাৰ এই ভাষাৰ অস্তিত্বৰ সংকটৰ সময়ত আৰু দেশৰ সময়ত আমাৰ এই ৰীতি নীতি আৰু ভাষা পৰম্পৰাই আমাক সকলোতে একত্ৰিত কৰি পূৰ্বাঞ্চলৰ এক বিজয় সাব্যস্ত কৰিব পাৰিব বুলি অনুভৱ কৰিছোঁ। এই আমাৰ চুকাফা সমন্বয় শোভাযাত্ৰাৰ পৰা ৰাইজক মই বাণী হিচাপে এই বক্তব্য আগবঢ়াই দিওঁ। ধন্যবাদ। আমাৰ কথা ক'লে ভাল লাগিলে আৰু আপোনালোকক উলিয়াবলগীয়া বস্তু আছে, যেনেকৈ ৰেন কাষতে আমি দেখিবলৈ পাইছোঁ ৰেন, আৰু আমি দেখাম লাষ্টৰ বাহন আছে, লগতে জয়মতী আদি সকলো বাহন আমি অলপ অলপ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। ফ্ৰেণ্ডছ, আজি প্ৰথমে এই চুকাফা হাতীত অলপ দূৰ যাত্ৰা কৰিব, তাৰ পৰা যি আপোনালোকে সিংহাসন দেখিছিলে তাত বহিব। গতিকে এখনি গামোচাৰে কৰিব বিচাৰিছোঁ। আমাৰ হাতী মহোদয়ক সম্বৰ্ধনা জনাব ভদ্ৰেশ্বৰ গগৈদেৱে। ইয়াত দেখিছে ফ্ৰেণ্ডছ, আমাৰ চাওচেং ৰেন গৈছে আগত, এইফালে আপোনালোকক দেখাইছোঁ। এইখনত যাব লাচিত আৰু লগতে ইয়াত যাব আপোনাৰ গদাধৰ সিংহ যাব, আৰু এইফালে চুকাফা যাব। প্ৰথমে চুকাফা
নতুবা ইয়াৰ হাতীতো যাব পাৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া ৰেল আগবাঢ়িছে শোভাযাত্ৰালৈ। আজি মে' মাহৰ 24 তাৰিখ, অসমীয়া মাহৰ জেঠৰ 10 তাৰিখ। এই তাৰিখতে আজি 50 বছৰীয়া যি আমাৰ স্বৰ্ণ জয়ন্তী উদযাপন হৈছে। সদৌ আমাৰ ধলপুৰ যোৰহতীয়া বৰদৈগুৰি চাহ চৰণেনৰ সমূহ কৰ্মকৰ্তাক উপদেষ্টা মণ্ডলীলৈ ধন্যবাদ জনাই আজি আমাৰ এই শোভাযাত্ৰা অংশ কৰিবলৈ লৈছোঁ। ইয়াতে সদৌ অসমবাসীলৈ, জাতিপ্ৰেমী অসমবাসীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এয়া আমাৰ দফা হাতীৰ বহিলে শোভাযাত্ৰালৈ যাব। ফ্ৰেণ্ডছ জয়মতী শোভাযাত্ৰালৈ ওলাইছে। এয়া হৈছে লাচিত। আৰু এইফালে গণধৰ সিংহ চবে এয়া হৈছে চকলং। চকলং এয়া তেনেকৈ শোভাযাত্ৰাত উলিওৱা হৈছে। সকলো শোভাযাত্ৰাৰ যি জ্ঞাত অংশন দেখাইছে তেওঁক সকলো শোভাযাত্ৰালৈ চব ৰাওনা হৈছে। আমিও পাছে পাছে আপোনালোকক সকলো ধুনীয়াকৈ দেখাই যাম। Đừng gây edit kayo lang. Kita pause ko dia. Ngano? Pause ko dia na vlog ko dia. Eh la deh mau kan. Off quay đâu nè.
গেটৰ বাহিৰৰ ফালৰ পৰা ওলাই আহিছে এয়াৰলাইন গৈছে এয়া চাউলুং চুকাফা জয়মতী গৈছে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এয়া ওলা গাভৰু আহিছে এয়া সেই চল আছে পুৰা অঞ্চলত গাড়ি কোট মালিক গাড়ি কোট ঘোরা এয়া আমাৰ টাই পৰম্পৰাগত বিবাহ চকলং এয়া আমাৰ টাই সমাজৰ টাই কমিউনিটিজ পিপলবিলাক মানুহ বহি যালে নহ'ব থিয় আহিব লাগিব তেতিয়াই মানুহে থাকিব Close ra. মই ট্ৰেক্টৰত বহিছিলোঁ বাইক এৰি পেলাই আপোনালোকে চাই থাকক
নিজৰ সিংহাসনত বহি পূৰা আহি আছে আৰু এইফালে পিছত সকলো বীৰ বীৰাংগনা মা ৰজা ৰজা সকলো আহি আছে আৰু আমি এনেকৈ পূৰা ৰেলী কৰি আহিছোঁ কমেও 20-30 কিলোমিটাৰমান হ'ব লাগে মোৰ মতে মই সঠিককৈ নাজানো কোনোবাই ট্ৰেক্টৰত আহিছে গাড়ীত আহিছে বাইক লৈ আহিছে গাড়ীত আহিছে খোজকাঢ়ি আহি আছোঁ ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক ইয়াৰ পিছত আমাৰ ৰেনৰ বাউণ্ডেৰীত বহুতো মিটিং হ'বলগীয়া আছে গান ডান্স আদি বহুত হ'ব আপোনালোকে পূৰা চাই থাকিব আমাৰ ভিডিঅ'বোৰ